নমস্কাৰ বন্ধুসকল আজি ভিডিঅ'তে আমি চাবলৈ গৈছো আমি যদি 11 এৰে মাল্টিপ্লাই কৰিব লগা যিকোনো সংখ্যা এটাক আমি কেনেকৈ কৰিব পাৰো গতিকে বলক ভিডিঅ'টো চাও ফাৰ্ষ্টত কি কৰিব লাগিব সাপোজ 21 আছে আমাৰ 21 * 11 ইয়াত কি কৰিব লাগিব 21 ৰ কি কৰিব লাগিব যি দুটা ডিজিট আছে আমি ইয়াতে লিখি ললো লিখি লৈ পেলাই ইয়াৰ মাজত আমি কেনেকৈ এই দুটা সংখ্যা আমি কি কৰিম এড কৰিম 2 + 1 3 এটো হৈ যাব আমাৰ आंसर 231 Next same এটুত কি কৰিম আমি 3 and 5 লিখি ললো 3 and 5 লিখি ললো এর মাজৰটো কেনে গম 5 + 3 8 এনেকৈ পালো আমি 5 + 3 8 নেক্সট এটো সেম আমি কি কৰিব লাগিব ইয়াকে ফার্স্ট আৰু সেকেন্ডটো লিখি ললো কিন্তু ইয়াতে 8 + 7 আমি যদি কৰো এটো পাম 15 ইয়াৰে 1 টো ক্যাৰি হ'ব এটো ইয়াৰ লগত এড হৈ যাব গতিকে ইয়াৰ आंसर কি হ'ব 7 সৰি 5 টো মাজত আহি গল 7 1 ক্যাৰি 8 Next আমি এটো কেনেকৈ কৰিম এটো সেম হয় এটোত কি কৰিব লাগিব ফার্স্ট এন্ড লাস্ট টো লিখি ললো ফার্স্ট দুটা আমি ডিজিটটো এড কৰিব লাগিব এটো পাম আমি 7 নেক্সট এটো আমি এড কৰিম এটো পাম আমি 3 এটো হৈ যাব আমাৰ आंसर নেক্সট আমি কি কৰিম এটো 3 and 5 টো লিখি লম নেক্সট ইয়াতে কি হ'ব 5 + 3 আমাৰ 8 হ'ব নেক্সট 3 + 3 আমাৰ কি হ'ব 6 হ'ব এটো হৈ যাব আমাৰ आंसर নেক্সট আমি কি কৰিম এটোটো সেম হয় ইয়াতে 5 and 7 লিখি ললো I 4 + 7 আমি কিমান পাম এই দুটা এড কৰিলে 11 পাম 11 এর 1 ক্যারি রোল আমাৰ ক্যারিটো ইয়াত যোগ হ'ব এইটো নাম্বাৰৰ লগত এটো কিমান পাম 5 + 4 আমি 9 পাম 9 1 10 10 আমাৰ 0 আহি গল 0 and 1 ক্যারিটো হ'ব ইয়াতে এড আমি কিমান आंसर পাম 6017 নেক্সট আমি এটো কি কৰিম এটো 6 and 7 নেক্সট 5 + 7 12 12 ৰগল আমাৰ ক্যারি 1 নেক্সট 6 + 5 11 11 1 12 2 1 carry ইয়াত এড হ'ব এড হোৱাৰ ললে আমাৰ কিমান হ'ব 7 2 2 7 নেক্সট এটো কি হ'ব এটোটো সেম হয় 7 9 লিখি ললো আমি নেক্সট 8 + 7 7 8 + 9 17 7 হলো 1 থাকিলে আমাৰ 7 + 8 15 1 16 6 and 1 carry টো ইয়াত যোগ হ'ব ইয়াত যোগ হৈ গল আমাৰ কিমান হ'ব 8 6 7 9 গতিকে এনেকুৱা ভিডিও চাবৰ কাৰণে আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে ধন্যবাদ